নমস্কাৰ সকলোকে মই মোৰ অন্য এটা মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি যাব ওলাইছোঁ অৰুণাচল পাপাই য'ত চাকৰি কৰে তালৈ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আমি কেনেকৈ যাওঁ দেখুৱাই যাম এয়া আমি গাড়ীত বহি ওলাই আহিছোঁ আৰু ঘৰৰ পৰা আগফালে আছে পাপা আৰু ভিনদেউ তাৰপিছত আহি আমি আংকুলক আমাৰ হাৰমতিত এজন আংকুলে ৰখি আছিলে আংকুলজনক উঠাই ল'লোঁ আগফালে বহি আছে তাৰপাছত আমি আহি পালোহি অৰুণাচল মেইন গেট আৰু গেটতে প্ৰৱেশ কৰি আহিছোঁ আৰু সোমাই তাৰপাছতে আমি এখন দলং পাইছোঁ দলংখন ডিক্ৰং নদীৰ দলং বুলি কৈছে আৰু সেইখন সময়ত মোক গেটৰ পৰা সোমাই আহি টোপনি গুচি গ'লোঁ সেইকাৰণে মায়ে অকণমান ভিডিঅ' কৰি থৈছিলে সেইখনকে দেখুৱাই দিছোঁ দলংখন কিন্তু মানিবলগীয়া দীঘল আছিল মানে আহি মানে আমনি লাগি গৈছেগৈ বহুত দীঘল হয় দলংখন তাৰপাছতে আহি এটা সুৰংগত সোমালোঁ সুৰংগটোত সোমাই কিন্তু মই সাৰ পাইছোঁ কিন্তু যেতিয়া আন্ধাৰ হৈ গৈছে বস্তুটো মানে পৰিৱেশটো যেতিয়া আন্ধাৰ হৈ গৈছে পোহৰৰ পৰা তেতিয়া মই মানে সাৰ পাইছোঁ তাৰপিছত এয়া পাপাৰ য'ত আহিছিল অফিচটো আমি পাই গ'লোহি অফিচত আমি ভিতৰতো কি কৰিম সেইকাৰণে বাহিৰতে অকণমান ঘূৰিছোঁ তাৰপিছত আহি পাওঁতে আমাৰ 3টাই বাজিল বজাৰ সমাৰ কৰি আহোঁতে 3টা বাজিল আৰু সেইকাৰণে ভিডিঅ' কৰা নহ'ল ৰাতি 7টা বাজিল আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ আজি সকলোৰে পৰা মই বিদায় লৈছোঁ